এফচিএৰি দীপেন বৰাই পুনৰ ৰাজনৈতিক পথাৰখনলৈ গ'ল। নাই, সবটো সামাজিক কাম কৰা মানুহবিলাক ৰাইজৰ যদি কাম কৰে তেতিয়াতো ৰাজনীতিত যাবই লাগিব, আৰু ৰাজনীতিত নহলে ভলণ্টিয়াৰলি কাম কৰি থাকিব লাগিব। দুইটাই আছে অপশ্যন। তুমি পাৱাৰত থাকি ৰাইজক কিবা এটা চৰকাৰী আঁচনিবিলাক কৰাই দিবা, না বোলে তুমি ৰাইজৰ সদায় সহায় কৰাৰ কাৰণে ঘৰ বাৰী এৰি ফালে কাম কৰি থাকিবা। গতিকে ৰাস্তা সেইটোৱে সামাজিক কাম কৰা মানুহত। গতিকে ৰাজনীতিও এটা মানে সমাজৰ কাম কৰা। গতিকে দীপেন বড়ো ডাঙৰীয়া আজি ৰাজনীতিত আহিছে, মই শুভেচ্ছা জনাইছো। তেওঁ যাহাতে জীৱন্তত ৰাজনৈতিকভাৱে মানে দায়িত্ব লৈ ৰাইজক সেৱা কৰি থাকিব পাৰে, যেনেকৈ ছাত্ৰ সন্থাত থাকোঁতে কৰিছিলে। গতিকে সামাজিক কাম কৰা মানুহবিলাক ৰাজনীতিয়ে শেষ ৰাস্তা। বাকী সাধু সন্তৰ নিচিনা বহুত ৰাস্তা আছে, সেইটোও কৰিব পাৰে। কাকো একো কৰি দিব নোৱাৰিলেও মুখেদি বিভিন্ন ধৰণৰ মানে জ্ঞান মানুহক দি মানুহক জীৱন্তত মানুহে মানে ভালদৰে চলিব পৰা দিহা পৰামৰ্শ দিও সামাজিক কাম কৰিব পাৰে। বিজেপি পাৰ্টিত যে 17 তাৰিখৰ পিছত 17 তাৰিখত দিল্লীত পাৰ্লিয়ামেণ্টাৰী বৰ্ডত আমাৰতো ডাঙৰ পাৰ্টি, আমাৰ অসমত মানে আমি ফাইনেল সিদ্ধান্ত ল'ব নোৱাৰো। গতিকে ৰাষ্ট্ৰীয় দল, গতিকে সেইকাৰণে দিল্লীলৈকে যাব লাগিব। গতিকে দিল্লীলৈকে 17 তাৰিখটো ফাইনেল বুলি কৈছে, তো ডেফিনেটলি 17 ৰাতি নহ'লে 18 তাৰিখত মানে বিজেপিৰ তালিকাটো হয়তো ওলাই যাব। ইতিমধ্যে মুখ্য নাই নেকি? এইটোতো নেতাসকলে ক'ব। এতিয়া ডাঙৰীয়া BPF আৰু আনফালেদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিজেপি হৈ পেলাই কৈছে। গতিকে আমিতো সদায় ভাবো যে লিডাৰবিলাকে মানে কি কয়, যিটো ফাইনেল হ'ব সেইটোৱেই ক'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ লিডাৰ, তেখেতে যি কৈছে আমি ভাবো সেইটো নিশ্চয়কৈ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ লগত মানে কথা পাতি মানে ফাইনেল হৈছে বুলি আমি ভাবো।